নমস্কাৰ বন্ধুসকল আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ আসাম লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট মানে মণ্ডলৰ পোষ্ট আহিছে এই ৰিকুৱাৰমেণ্টত বহুতো পদ খালী আছে আৰু অসমৰ সকলোৰে জিলাৰ পৰা আবেদন কৰিব পাৰিব আপোনালোকে যদি আসাম গভৰ্ণমেণ্ট জব বিচাৰি আছে তেন্তে এই ভিডিঅ'টো শেষলৈ চাব ৰিকুৱাৰমেণ্ট ৰিলিজ কৰা ডিপাৰ্টমেণ্ট হ'ল ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড এণ্ড সাৰ্ভে আসামৰ ফালৰ পৰা হয় পোষ্ট নেম লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট হয় মানে মণ্ডলৰ কাৰণে টোটেল পোষ্ট আপোনালোকৰ 552টা আছে আৰু আপোনালোকৰ পে স্কেল 14000 পৰা 70000 হ'ব গেট পে 6200 টকা হ'ব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব ষ্টাৰ্টিং ডেট আপোনালোকৰ 15 মাৰ্চৰ পৰা হৈছে লাষ্ট ডেট আপোনালোকৰ 30 এপ্ৰিললৈ হয় 5টা বজালৈ ভাটিবিলা আৰু অফিচিয়েল ৱেবছাইট আপোনালোকৰ sevaonline.org হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনালোকে মিনিমাম 10 পাছ কৰা হ'ব লাগিব নাইবা তাৰ ইকুইভেলেণ্ট হ'ব লাগিব আৰু আপোনালোকক পাছ কৰিব লাগিব এখন চাৰ্টিফিকেট যেনেকৈ ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চ হয় মানে RCCC হয় আৰু আসাম সাৰ্ভে সেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ দক্ষিণ গাঁৱৰ পৰা মানে তাৰপৰা পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ মাষ্ট বি কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হ'ব লাগিব যেনেকৈ 30 পাৰ ৱৰ্ড মিনিট টাইপিং কৰা হ'ব লাগিব আছামিজ আৰু বেংগলী দুইটাই আপোনালোকৰ এজ লিমিটৰ কথা কৈ দিছোঁ এজ লিমিট আপোনালোকৰ 21 বছৰ হ'ব আৰু মিনিমাম আৰু মেক্সিমাম আপোনালোকৰ 40 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ নাই আপোনালোকে এপ্লাই কেনেকৈ কৰিব প্ৰথমে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব তাৰপিছত আপোনালোকে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ৰিকুৱাৰমেণ্টত ক্লিক কৰিব লাগিব ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়ি যাব আৰু আপোনালোকে আপলোড কৰিব লাগিব ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ কৰিব লাগিব ছিগনেচাৰ লাগিব RCCC চাৰ্টিফিকেট লাগিব ছাবমিট কৰিব লাগিব আৰু প্ৰিণ্ট আউটটো ওলাই ৰাখিব মই চিলেকশ্যন প্ৰচেছৰ কথা কৈছোঁ 2 ষ্টেজ এক্সাম হ'ব প্ৰথম ষ্টেজটো হ'ল আপোনাৰ ৰিকুৱাৰমেণ্ট আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হয় মেট্ৰিক পাছ ষ্টেণ্ডাৰ্ড আপোনালোকৰ মেথছৰ অংক আহিব আৰু কনভেনশ্যনেল চাৰ্ভে 50 নম্বৰ হ'ব আৰু মডাৰ্ণ চাৰ্ভে আপোনালোকৰ 20 মাৰ্ক হ'ব টোটেল আপোনালোকৰ 80 মাৰ্কৰ হ'ব আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 0.25 থাকিব মানে 4টা ভুল হ'লে 1 নম্বৰ কাটিব ছেকেণ্ড নম্বৰ মানে ছেকেণ্ড ষ্টেজ ৰিকুৱাৰমেণ্ট হ'ল স্কিল টেষ্ট হয় কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ কাৰণে আপোনালোকৰ 20 মাৰ্কৰ থাকিব ষ্টেজ 2 ৰিকুৱাৰমেণ্টত আপোনালোকে আছামিজ আৰু বেংগলী ইউনিকোড টাইপিং হ'ব লাগিব বেছিক কম্পিউটাৰ অপাৰেশ্যন জানা হ'ব লাগিব ডাটা এণ্ট্ৰি জানিব লাগিব ফাইল হেণ্ডলিং জানিব লাগিব ডকুমেণ্ট প্ৰিপেৰেশ্যন আৰু ফৰ্মেটিং জানিব লাগিব আৰু প্ৰিণ্টিং জানিব লাগিব মিনিমাম কোৱালিফাইং মাৰ্কছৰ কথা কৈ দিছোঁ কেটেগৰী আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 32 হ'ব ৰিটেন টেষ্ট ফাৰ্ষ্ট ষ্টেজৰ কাৰণে আৰু কম্পিউটাৰ টেষ্টৰ কাৰণে 8 নম্বৰ লাগিব বাকী আপোনাৰ OBC পৰা SC ST PWD কাৰণে ৰিটেন টেষ্ট আপোনাৰ 24 মাৰ্ক হ'ব লাগিব মিনিমাম কোৱালিফাইং মাৰ্ক আৰু স্কিল টেষ্টত আপোনাৰ 6 মাৰ্ক পাব লাগিব মানে কম্পিউটাৰ টেষ্টত আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই লিংক আপোনালোকে ইয়াত দিয়া আছে ক্লিক হিয়াৰত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মখন অ'পেন হৈ যাব আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকে এইটো হয় আপোনালোকে এপ্লাই কৰিবৰ কাৰণে চিন্তা কৰিব নালাগে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম